সার্কেল অফিসার পৰা গার্লস কলেজ এডুকেশনের রিজন আই মানলুক স্যার আছে না আপনি অফিসার দায় থেকে মত হইব সাইন করে কি এদিকে আমি চলাই যাচ্ছি हमारा मेडिकल डिस्ट्रिक्ट ये हमारा मेडिकल डिस्ट्रिक्ट ये এসআই আছে এসআই আছে কার্ড আছে এসআই আপনাদের এটা কাটতে দিয়া গার্লস কলেজ প্রিন্সিপাল আর কে হাজার দরমহা পোয়া মানে জানি 60,000 টাকা করে থ্যাংক ইউ মানে কোনো সেপারেট ফান্ড না পায় তোমরা কিন্তু বেস্ট ডিসাইড কৰিছে এইটো দিব না আপোনালোকে গম পায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী গঠন কৰা হৈছিল মাৰ্চ মাহত আৰু এই আয়োগৰ মই অধ্যক্ষ হিচাপত দুই দিনৰ কাৰণে আজি কোকৰাঝাৰ আহিছিলোঁ যোৱাকালি আমি চাফাই কৰ্মচাৰী যিমান বস্তিবোৰ আছে বস্তিত গ'লোঁ তেওঁলোকৰ বেছিক নিডছ বেছিক প্ৰব্লেম যিটো আছিলে খোৱা পানীৰ টয়লেট বাথৰুমৰ সমস্যাবোৰ আছিলে তাৰপিছত তেওঁলোকৰ মিনিমাম ৱেজ পোৱা নাই তেওঁলোকে য'ত কাম কৰি আছে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট ইছ্যু আছিলে তেওঁলোকে বহুতে কাষ্ট চাৰ্টিফিকেট পোৱা নাই গতিকে এইবোৰ সমস্যা লৈ ESI PFৰ সমস্যাবোৰ আছিলে এইবিলাক সমস্যা লৈ মই আজি মিটিং কৰিলোঁ DC অফিচত আৰু DC অফিচত আমাৰ লগত আৰু গোটেই ডিপাৰ্টমেণ্টৰ মুৰব্বীবোৰ আছিলে তেওঁলোকৰ লগত কথা পাতিলোঁ আজি মিটিং হ'ল আৰু তাতে চাফাই কৰ্মচাৰীবোৰ আছিলে চ' মিটিঙত আমি যিমান অসুবিধা আছে BTR ডিষ্ট্ৰিক্টৰ প্ৰথম হ'ল মিনিমাম ৱেজেজ এক্ট ক'তবা তেওঁলোকে দৰমহা চাফাই কৰ্মচাৰী দৰমহা 3,000 4,000 5,000 লোকে পাই আছে ক'তবা 9,000 পাই আছে তো চ' সেইটো আমি নিৰ্দেশ দিছোঁ আমাৰ জিলা প্ৰশাসনক যে এজ ফৰ মিনিমাম ৱেজেজ এক্ট দৰমহা তেওঁলোকে পাব লাগে লগতে ESI PF ফেচিলিটি পাব লাগে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট ইছ্যু হোৱা নাছিলে এইটোও নিৰ্দেশ দিয়া হৈছে যে কাষ্ট চাৰ্টিফিকেট অতি শীঘ্ৰে তেওঁলোকে পাব আৰু লগতে তেওঁলোকৰ কাৰণে ড্ৰিংকিং ৱাটাৰ ফেচিলিটি প্ৰভাইড কৰিবৰ কাৰণে আমি অৰ্ডাৰ দিছোঁ লগতে তেওঁলোকৰ কাৰণে বাথৰুম যিটো নাছিলে সেইটো ৰিপেয়াৰিং কৰিবৰ কাৰণে আমি অৰ্ডাৰ দিছিলোঁ আৰু আমাৰ লগত গোটেই BTRৰ যিমান সংগঠনবোৰ আছে চাফাই কৰ্মচাৰী তেওঁলোকে ইমান ধুনীয়া আমাক ৱেলকাম জনাইছে তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেওঁলোকক আৰু আজি আমাৰ DC অফিচত মাইনাছ অফ মিটিং ৰেডি হৈ আছে ৰেডি হোৱাৰ পিছত যিটো আলোচনা হৈছে সেই মাইনাছ অফ মিটিং হিচাপতে তাৰ ওপৰত কাম কৰিব তেওঁলোকে